যুগত কি কৰিব লাগিব কেৱল তপ জপ কৰিলেই নহব যাগ যজ্ঞ অনুষ্ঠান কৰিলেই নহব পূজা অৰ্চনা কৰিলেই নহব তো কি কৰিব লাগিব একমাত্ৰ সৰল উপায় দিয়া হৈছে ভাগৱতত লিখা আছে যে প্ৰথমে কি কৰিব লাগিব বিনু সৎসংগে না হৰি কথা তেহি বিনু মোহে ন ভাই মোহ গয়ে বিনু রামে পাদ হোয়ে না গৃহ অনুরাগ হো রামা হোয়ে না গৃহ অনুরাগ ইয়াৰ অৰ্থ হৈছে যে সৎসংগৰ অবিহনে ভাগৱতৰ কথা শুনিব নোৱাৰি আৰু ভাগৱতৰ কথা নুশুনিলে এই কাম ক্ৰোধ লোভ মোহ অহংকাৰ নাক নহয় আৰু কাম ক্ৰোধ লোভ মোহ অহংকাৰ যদি নাক নহয় ভগৱান শ্ৰী চৰণত ঠাই নাপায় তো ভগৱানৰ শ্ৰী চৰণত ঠাই পাবলৈ হ'লে এই কাম ক্ৰোধ লোভ মোহ অহংকাৰ নাক কৰিব লাগিব আৰু এইবিলাক নাক কৰিবলৈ হ'লে ভাগৱত কথা শুনিব লাগিব আৰু ভাগৱত কথা ক'ত শুনিব লাগিব য'ত সৎসং হয় য'ত সত্যৰ চৰ্চা হয় এই সৎসং য'ত সন্তসকলৰ আগমন হয় সেইটো এটা হৈছে সৎসং য'ত ধৰ্মীয় আলোচনা হয় সেইটো এটা হৈছে সৎসং য'ত ভাল কথা চৰ্চা হয় সেইটো এটা হৈছে সৎসং তো সৎসংত আহিলে আমি ভাগৱত কথা শুনি পাম আৰু ভাগৱত কথা শুনিলে বেয়া গুণবিলাক নাশ হ'ব আৰু বেয়া গুণবিলাক নাশ হ'লে ভগৱানৰ শ্ৰীচৰণত আমি স্থান পাম ঠাই পাম আৰু সেইজন নাৰায়ক পাব সেইজন ভক্তই ভগৱানক পাব সেই আত্মাই পৰমাত্মা প্ৰাপ্তি হ'ব তো সেইকাৰণে আটাইতকৈ সৰল দুটা কথা কৈছে যে সৎসং কৰিবলৈ কৈছে এই সৎসংটো আপোনালোকে আগৰ পৰাই কৰি আছিলে বৰ্তমানো কৰি আছে আৰু ভৱিষ্যতো কৰিব কিন্তু তেনেকা কৰিলে নহব ভাগৱতত কৈছে এই কলি যুগত তিনি প্ৰকাৰৰ পৰা সৎসং কৰিব লাগে কেনেকৈ বোলে তনৰ পৰা চাপৰি বজায় তালি বজায় মনৰ পৰা একাগ্ৰতাৰে মন দি আৰু বচনৰ পৰা বাণীৰে যেতিয়া আপুনি নাম গাব ভজন কীৰ্তন কৰিব তেতিয়া হেতু নিজৰ জীৱনত খাটিব বা লাভৱান হ'ব